ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্যৰ চয়নিকাৰ গীত আৰু ছবি নামৰ কবিতাটি আলোচনা কৰিম। এই কবিতাটি আলোচনা কৰাৰ আগতে আমি তাৰ বিষয়ে অলপমান জানি লওঁ আহাচোন। গীত আৰু ছবি কবিতাটিৰ কবি দুৰ্গেশ্বৰ শৰ্মা। দুৰ্গেশ্বৰ শৰ্মাৰ এটি দাৰ্শনিক কবিতাই হ'ল গীত আৰু ছবি। কবিতাটিৰ মাজেৰে গীত আৰু ছবিৰ এক আচৰিত শক্তিৰ কথা তেওঁ উল্লেখ কৰিছে। সাধাৰণ কথা এটা বা সাধাৰণ গছপাত এটিও শিল্পীৰ মনন সৃষ্টিত যে অসাধাৰণ হৈ পৰিব পাৰে, সেই কথা এই কবিতাটিৰ জৰিয়তে আমি গম পাব পাৰোঁ। যিকোনো গীত আৰু ছবিৰ প্ৰকৃত অৰ্থ বুজি পালেহে যে আমি আনন্দ লাভ কৰিব পাৰোঁ, সেই কথাও কবিয়ে এই কবিতাটিৰ জৰিয়তে প্ৰকাশ কৰিছে। আৰু তেওঁ লগতে কৈছে যে প্ৰতিটো শিল্পকলাৰে এটা কৌশলী বিদ্যা থাকিব লাগে, যাৰ দ্বাৰা স্থান কাল পাত্ৰভেদে সকলোতে ই জীয়াই থাকিব পাৰে, অমৰ হ'ব পাৰে। গীত আৰু ছবিসমূহ কেনেদৰে কালজয়ী হ'ব পাৰে, সেই কথা এই কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে। এতিয়া আহাচোন আমি মূল কবিতাটোৰ মাজলৈ যাওঁ। ছাত্ৰ-ছাত্ৰীসকল, দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি কবিতাটি প্ৰথমতে মই পঢ়ি দিছোঁ, তোমালোকে মন দি শুনিবা। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইহে বুজে। কোনেও সেইটো ছবি ভাল নেদেখিব, যাৰ মূল আটাই নুবুজে। যিটি দেখি সকলোৱে একেই ৰং পায়, জগতৰো উলাহ বহায়। সিয়ে পাই নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। যিমান নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব। যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ, নাই মৃত্যু অজৰ অমৰ। য'তেই পৰে ত'তেই গজে, বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। এতিয়া আমি এই কবিতাটিয়ে কি বুজাব বিচাৰিছে তাক বুজি লওঁ আহাচোন। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইহে বুজে। কোনেও সেইটি ছবি ভাল নেদেখিব, যাৰ মূল আটাই নুবুজে। প্ৰথমেই এতিয়া আমি এটা কথা ক'ব লাগিব যে গীত আৰু ছবি ভাল নোপোৱা মানুহৰ সংখ্যা বহুত কম, নায়েই বুলিব পাৰি। সকলোৱে আমি গীত আৰু ছবি ভাল পাওঁ, নহয়নে? গান এটা বা ছবি এখন আমি সকলো সময়তে বা সকলো ঠাইতে শুনিব বা চাব পাৰোঁ। আমাৰ যদি মন বেয়া লাগে বা দুখ যাতনাৰ মাজতো আমি যদি এফাকি গীত শুনো, তেতিয়া আমাৰ কি হয়, মন প্ৰাণ ভৰি আহে। কিন্তু সেই গীত আমাৰ কেনেকুৱা হ'ব লাগিব? সেই গীত বা ছবি আমাৰ বাবে সহজসাধ্য হ'ব লাগিব। আমি সহজে বুজি পাব লাগিব। সেই গীত আৰু ছবি সাৰ্বজনীন বিদিত হ'ব লাগিব। উদাহৰণস্বৰূপে চোৱা, যদি আমাৰ পাঠ্যপুথিত থকা কবিতাবোৰ মন কৰোঁ, তেতিয়া আমি যেতিয়ালৈকে কবিতাটোত থকা অন্তৰ্নিহিত ভাৱটো বুজি নাপাওঁ, তেতিয়ালৈকে আমাৰ কবিতাটো পঢ়ি ভাল নালাগে, সহজ নালাগে। কিন্তু যেতিয়া আমি কবিতাটোৰ মূল বা অন্তৰ্নিহিত ভাৱ বুজি পাওঁ, তেতিয়া সহজ যেন লাগে আৰু ভাল লাগে, হয়নে নহয়? আমি যেতিয়া কিবা এটা পঢ়োঁ, যেতিয়ালৈকে আমাৰ কঠিন হৈ থাকে, আমি যেতিয়ালৈকে তাৰ অন্তৰ্নিহিত বা কি বুজাব বিচাৰিছে সেইটো বুজি নাপাওঁ। এতিয়া চোৱা, আমাৰ অসমীয়া সমাজত প্ৰচলিত বিহু গীত, বিয়া গীত, এইসমূহ কি হয়, সহজভাৱে ৰচিত, সহজ শব্দ প্ৰয়োগ কৰে। বিহু গীতৰ কথা আৰু সুৰ সহজে আমি বুজি পাওঁ, হয়নে নহয়? সেয়ে আমাৰ সেই গীতসমূহ ভাল লাগে। সেইদৰে ছবি বা চিত্ৰলৈ যদি মন কৰিলেও আমি যদি ছবিখনে কি বুজাব খুজিছে বুজি নাপাওঁ, তেন্তে আমাৰ সেইখন ছবি ভাল নালাগে। চোৱা, এতিয়া আমি কি হয়, এষাৰ কথা আছে যে ছবিয়েও কথা কয় বুলি, হয়নে নহয়? মানুহৰ সুখ দুখ, সামাজিক দৃষ্টিভংগী আদি বহু সময়ত ছবিৰ দ্বাৰা প্ৰকাশ পায়। কিন্তু এনে কিছুমান ছবি আছে যিবোৰ অতি উচ্চমানৰ, যি সকলোৰে বাবে বুজি পোৱাটো সহজসাধ্য নহয়। গতিকে ছবিয়েই হওক বা গীতেই হওক সহজ হ'ব লাগে, লগতে বাস্তৱধৰ্মী
তথা বাস্তৱ যিটো এতিয়া আমাৰ সমাজত ঘটি আছে, জনসাধাৰণৰ লগত জড়িত হৈ আছে, তেনেকুৱা হ'ব লাগে। তেতিয়া কি হয়, সেইটো হ'লে আমাৰ বেছি ভাল লাগে বা আমি সহজে বুজি পাওঁ। এইখিনিলৈকে আমি বুজিলোঁনে? এতিয়া তাৰ পাছত চোৱা, যিটি দেখি সকলোৱে একে ৰং পাই জগতৰো উলাহ বহায়, যিয়ে পায় নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। যিটি দেখি সকলোৱে একে ৰং পায়, মানে সকলো মানুহে সমানে একেটা বস্তুকে দেখি পোৱা আনন্দ। ছবিখন বা গীত দুয়োৰে অৰ্থ বুজি পায়। মই দেখি যি বুজিম, তুমি দেখিলেও সেই একেটা কথাই বুজিবা। অৰ্থাৎ সকলোৱে বুজি পালে জগতৰো উলাহ বহায়, অৰ্থাৎ জগতখনে আনন্দ পায় বা আনন্দ বহায়। আৰু যিয়ে পায় নিজে নিজে আলাসত ঠাই। আৰু কি কৈছে, আৰু সিয়ে পায় নিজে নিজে আলাসত ঠাই, মানে আলাস শব্দটোৰ অৰ্থ হৈছে আকাশ। সকলোৱে ভাল বুলি কয়। যিবোৰ গীত আৰু ছবি মানুহৰ মন আকৰ্ষণ কৰে, সেইবোৰৰ স্থান উচ্চ হৈ পৰে। সেইবোৰক ক'ত স্থান পায় বুলি কৈছে? আকাশত স্থান পায় বুলি কৈছে। চোৱা, যিবিলাক গীত বা ছবি আমি সকলোৱে সহজে বুজি পাওঁ, সেইবিলাক ছবি বা গীতে ক'ত স্থান পায়? আকাশত স্থান পায় বুলি কৈছে। এতিয়া তাৰ পাছৰ পংক্তিটো চোৱা, যিমান নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব, যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। যিমান নুবুজা হওঁ তথাপিও শুনিলে ভাল গীতে হৃদয় জগাব। কিছুমান এনেকুৱা গীত আছে যিটো আমি বুজি নাপাওঁ, কিন্তু সেই তাৰ কথা আৰু সুৰ ইমানেই ভাল লাগে যে সেই গীতে আমাক আকৰ্ষণ কৰে। যেনেকৈ ভজন গীতসমূহ আমি চাগে সকলোৱে শুনিছোঁ, হয়নে? তাৰ অৰ্থ সাধাৰণতে সকলো মানুহে বুজি নাপায় বা আমি নাপাওঁ, কিন্তু সেই গীতত থকা আধ্যাত্মিক ভাৱধাৰাবোৰ, ঈশ্বৰৰ প্ৰতি যি ভক্তিভাৱ, ভক্তিমূলক সুৰ আছে, সেই সকলোবোৰে কি কৰে? আমাক আকৰ্ষণ কৰে, হৃদয়খন জোৰাই নিয়ে। এতিয়া সুৰ লগাই ভাগৱত পাঠ কৰিলে আমাৰ হৃদয়খন হাত পৰি যায়, পৰেনে নপৰে? ঠিক সেইদৰে যদিও আমি প্ৰতিটো শব্দ অৰ্থ বুজি নাপাওঁ, কিন্তু কিছুমান গীত আছে যি নেকি শুনিলেই শুনি থাকিব মন যায় আৰু ই আমাৰ মনত এটা হেঁপাহ জগাই তোলে। আকৌ কৈছে, যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। কিছুমান ছবি আছে ইমানেই আকৰ্ষণীয় যে তাক আমাৰ বৰ ভাল লাগে। তাৰ ৰং হওক, দৃশ্যাৱলী হওক, চিত্ৰকৰজনে ইমান সুন্দৰকৈ উপস্থাপন কৰে যে আমি যদি অলপ বুজিও নাপাওঁ তথাপিও আমাক সেই ছবিখনে মনত সাঁচ বহাই তোলে, সহজতে আমাক আকৰ্ষণ কৰে। আমি নাপাহৰোঁ আৰু সেই ছবিখন আমাৰ মনত ৰৈ যায়। যেনে আমি ক'ব পাৰোঁ মনালিছাৰ ছবিখন, লিঅ'নাৰ্ডো দা ভিঞ্চিৰ সেই বিশ্ববিখ্যাত ছবিখন সকলোৱে চিনি পায়, যদিও সেই ছবিখনৰ অৰ্থ সাধাৰণ জনতাই ধৰিব বা বুজি নাপায়। তোমালোকে সেই মনালিছাৰ ছবিখন দেখিছানে? যদি দেখা নাই তেন্তে চাবলৈ যত্ন কৰিবা। সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে। এতিয়া চোৱা, আমি সদায় দেখি থকা গছৰ পাতখিলাও যে এখন ছবিত ভাল লাগি যায়, সেই কথা কৈছে, হয়নে নহয়? গছৰ পৰা পাত সৰে, আকৌ কুঁহিপাত মেলে, নানা ঋতুত নানা ৰূপ ধৰে। এইবোৰ আমি দেখি থাকিও ভালদৰে মন নকৰোঁ, হয়নে? কিন্তু ইয়াকে যদি আমি এখন ছবিত দেখোঁ, তেতিয়াহে আমি ইয়াক ভালকৈ মন কৰোঁ আৰু ভাল লাগি উঠে। ভাল এইকাৰণে হৈ পৰে কাৰণ আমি তাক মনোযোগ দিওঁ। এইখিনিতে মই এখন ছবি দেখুৱাই দিওঁ, তোমালোকে চোৱাচোন, এই ছবিখন ভাল লাগিছেনে দেখি? যেনেকৈ আমি কওঁ ফটোত বস্তুবোৰ বৰ ভাল লাগে বুলি। তাৰ পাছত চোৱা, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। সদায় কৈ থকা কথাটোকে যদি আমি গীত আকাৰে বৰ্ণনা কৰোঁ, গায়কে যদি গীত আকাৰে কয় বা গায়, তেতিয়াহ'লে সেই কথাখিনিও আমাৰ শুনি ভাল লাগি যাব।
যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে এই গীতটোলৈ মন কৰাচোন। এইখিনিতো কথাই হয়, হয়নে নহয়? যেনেকৈ আমি ইজনে সিজনৰ লগত কওঁ, কিন্তু কথাৰ আকাৰে ক'লে এই কথাখিনি যিমান ভাল লাগে, গীত আকাৰে গালে কিন্তু তাতকৈ বেছি ভাল লাগে, হয়নে নহয়? আমি সকলোৱে শুনিছোঁ মানুহে মানুহৰ বাবে গীতটি। এতিয়া সেই আমি যদি কওঁ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, এই কথা কোৱাতকৈ ভূপেন হাজৰিকাদেৱে যেনেকৈ ইয়াক গীত আকাৰে উপস্থাপন কৰিছে, তেতিয়া কিন্তু আমাৰ মনটোৱে বেছি চুই যায়, আমাৰ মনটোক বেছি চুই যায়, হয়নে নহয়? ইয়াত সেই কথাটোকে কৈছে যে আমি গীত আকাৰে গ'লে যিকোনো এটা কথাৰ বেছি ওচৰ চাপি যাব পাৰোঁ। এতিয়া শেষৰ পংক্তিটোলৈ আহা। মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ, য'তেই পৰে ত'তেই গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। মিহি ভাৱ মিহি গতি, মিহি মানে কি? মিহি মানে নিমজ। এতিয়া চোৱা, এই যে আমাৰ গীত ছবি এই আটাইবোৰ ভাল লাগে, তাৰ মূলতে কোন আছে বাৰু? তাৰ মূলতে আছে ইয়াৰ কলাকাৰজন, মানে ইয়াৰ ৰচয়িতাজন, গীত গোৱা গায়কজন, ছবি অঁকা চিত্ৰকৰজন। তেওঁলোকে এক কৌশলী বিদ্যা প্ৰয়োগ কৰি এই কামসমূহ কৰে বা তেওঁলোকৰ সৃষ্টিসমূহত এক সৃজনাত্মক কলাৰ জৰিয়তে প্ৰকাশ কৰে, যাৰ কেতিয়াও মৃত্যু নহয়। ই যুগ যুগ ধৰি জীয়াই থাকে, ই অমৰ, ই সাৰ্বজনীন। কৌশলী বিদ্যাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে বুলি কৈছে। তাৰ পাছত কৈছে য'তেই পৰে ত'তেই গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। ইয়াত কৈছে যে এটা বীজ য'তেই পৰে ত'তেই গজে। বীজ এটা ৰোপণ কৰিলে ই গজালি মেলিবই, ইয়াৰ বিভিন্ন আকাৰ ল'ব সেই ঠাইখিনিৰ ওপৰত ভিত্তি কৰি। ইয়াৰ দ্বাৰা আমাক এইটো বুজাব বিচাৰিছে যে বিভিন্ন আকাৰ ল'ব সেই ঠাইখিনিৰ ওপৰত ভিত্তি কৰি। ইয়াত এইটোৱে কৈছে যে পৰিস্থিতি অনুযায়ী আমাৰ এই কৌশলী বিদ্যা, আমাৰ সৎগুণ, অমায়িকতা আদি বীজ ৰোপণ কৰিব লাগে, যাতে আমি য'তেই সুবিধা পাওঁ তাতেই নিজৰ গুণসমূহৰ বীজ বিকাশ সাধন কৰিব পাৰোঁ। অজৰ অমৰ কৌশলী বিদ্যাৰ দ্বাৰা আমাৰ নিজৰ সৎ গুণসমূহক আমি আমাৰ ভিতৰত থকা বীজটোক আমি ডাঙৰ দীঘল কৰিব পাৰোঁ।